নতুন এটা ভিডিঅ' আপোনালোকৰ মাজত আকৌ আহিছোঁ। ৰিটায়াৰমেণ্ট তো আমি এইফালে অলপ ফুৰিবলৈ আহিছিলোঁ। মোৰ লগৰ এজন আছে, ইয়াৰ লগৰটো হয় এইজন ষ্টিফান কাশ্যপ। তাৰপিছত আৰু এজন আছে, এইফালে ব্যস্ত আছে, ফোনত ব্যস্ত আছে বুলি ক'লে। এইটো খুৰীৰ লগত কথা পাতিছে নেকি ক'ব পৰা নাই, কিন্তু এই ফোনত ব্যস্ত আছে। তো আমি খোজকাঢ়ি আৰু এখন তো আমাৰ এইফালে নতুন এটা স্কুল বনি আছে, তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই থাকক। নতুন এটা স্কুল বনি আছে ন, তো কাম কাজ চলি আছে। তো সিহঁতে আৰু চাবলৈ আহিছোঁ এনে। সেইটো ফিল্ডটো হয় এইফালে পূৰা গিটি বালি চব পেলাই আছে। এইফালে আকৌ মানুহ থাকিবলৈ নতুন এটা ঘৰ বনাই আছে। এইবিলাক গছ চছ উঘালি মেলি চব জেগা ক্লিয়াৰ কৰিছে। এইফালে বালিও পৰিছে, এইফালে গিটি, এইফালে কাম লাগি আছে, কাম চলি আছে মানে। তো সেইটোকে চাবলৈ আহিলোঁ আৰু এইফালে JCBও কাম লাগি আছে, মানুহবিলাকো লাগি আছে। ডাঙৰ স্কুল বনিব ইয়াত। এইফালে আকৌ ৰড চড বান্ধি থৈছে। মছলা বনাব এইফালে আকৌ ভীম ঢালাই মাৰি আছে, এইবিলাক ভীমবিলাক বান্ধি থোৱা আছে, আৰু সেইফালে ঢালাই মাৰি আছে। এইফালে JCBও প'ষ্টৰ কাৰণে গাঁত খান্দি আছে। JCBয়ে কাম কৰিছে গাঁত খান্দি। এইটো আমাৰ এজন পূৰা বহি বহি কথা পাতি আছে। ঐ ভাই, কাৰ লগত কথা পাতি আছে ইমান বহি বহি? যাওঁ ব'ল। এইবিলাক নতুন স্কুল বনিবতো, সেইকাৰণে আৰু গোটেই বস্তুৱে পেলাই থৈছে এইবিলাক। স্কুলটোতো নাম এতিয়ালৈকে ক'ব পৰা নাই, যেতিয়া হ'ব তেতিয়া আপোনালোকে গম পাব। এইটো নগাজান সাবিত্ৰী চাহ বাগিচাৰ মাজত ন, সেইটো কাৰণে গোটেই মাল পেলাই থৈছে। তাৰপিছত সেইফালে আকৌ মানুহ থাকিবলৈ ঘৰো বনাইছে, সেইটো দেখি পাইছে টিং ঘৰটো।